Hello everyone, welcome back to my YouTube channel Etrisna Entertainment. আজি শিৱসাগৰ ৰংঘৰ বাকৰিৰ পৰা মোৰ দ্বিতীয়টো ব্লগ ষ্টাৰ্ট কৰিছো। যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক, কমেন্ট, শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাও আহক আজিৰ ভিডিওটো আৰম্ভ কৰো। এয়া শিৱসাগৰ ৰংঘৰ বাকৰিত আজি পহিলা বহাগৰ দিনা মানুহৰ পুৰা ভিৰ। সেইফালে সেইখিনিত বিহু হৈ আছে পুৰা। এনেকুৱাই মানুহ বহুত মানুহ আছে এইফালে ইয়া বিহু সদৌ টাই আহোম ছাত্ৰ সন্থাই মানে প্ৰগ্ৰেমটো পাতিছে চাগে। তাৰপিছত এইফালেও এইখিনি গোটেই মানুহৰ ভিৰ একদম লোড। মানুহৰ নিচিনা বহিবলৈও জেগা নাই হৈছে দেই, গোটেই ৰ'দতে ৰ'লোহি। অলপমান চাই যাওঁ। পুৰা ৰ'দতে ইহঁতে বিহু মাৰি আছে। প্ৰত্যেকজন অসমীয়াৰে বিহু যেতিয়া ঢোলৰ মাতটো শুনে তেতিয়া কোনো ৰ'ব নোৱাৰে। বহুতে এনেকৈ নাচি আছে। এইফালে বিহুখিনি হোৱাৰ স্বত্তেও ভিতৰতো বহুতে নাচি আছে। ভাল লাগিছে এনেকুৱা এটা পৰিৱেশ। আজি প্ৰথমবাৰ আহিছোঁ যিহেতু আপোনালোককো দেখাই যাওঁ বুলি ভাবিলোঁ। কেনেকুৱা হৈছে জনাব কিন্তু কমেণ্ট কৰি। লাহেকৈ বিহু শেষ হ'ব হৈছে আৰু এয়া বিহু চাই পেলানি যামগৈ। বেছিও চাই নাথাকোঁ, তলাতল ঘৰলৈ যাব লাগিব এপাক। তাৰপাছত এয়া ৰংঘৰৰ দুৱাৰমুখত একদম ঢেৰ মানুহ, অসংখ্য মানুহ। গোটেই চাৰিওকাষটো এপাক ঘূৰি চাওঁ। ফটো মৰাত ব্যস্ত, ৰিলছ বনোৱাত ব্যস্ত। ভিডিঅ' জাৰ্নেলিষ্টো আহিছে বহুতকেইজন, ভিডিঅ' কৰাত ব্যস্ত। এইখিনিতো ক'বই নালাগে, মানুহ ইমানেই বেছি যে মানুহ যাবলৈকে চিন্তা কৰিব লগা হৈছে, ৰাস্তাই নাই। এয়া ৰংঘৰ ওপৰলৈ যাবগৈ নোৱাৰিলোঁৱে, বহুত মানুহ হৈ আছে। আঁতৰৰ পৰা অলপ অলপ দেখা দিছোঁ। এতিয়া আমি লাহেকৈ ওলাই আহিছোঁ আৰু ৰংঘৰৰ পৰা। বেছি ৰ'দ ন, বেছি থাকিবও নোৱাৰি দেৰিলৈকে। অহাটোও দেৰি হৈ গ'ল, ভালকৈ ইমানটা চাবলৈ নাপালোঁ আৰু। এতিয়া বাই বাই ৰংঘৰ। আমি ৰংঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া আমি পালোহি তলাতল ঘৰ। তলাতল ঘৰ মানে অকণমান আৰু দেখাম ভিতৰ চাইডটো। এই ওপৰলৈ ইমান ৰ'দ দি আছে, ওপৰলৈ উঠি যাবলৈ সাহস নহ'ল আৰু। ৰংঘৰত যিহেতু ৰ'দত একদম ভাগৰি জুগৰি আহিছোঁ। এয়া হৈছে তলাতল ঘৰৰ ভিতৰৰ পৰিৱেশ।
এইফালে একদম হুৰংগৈ আজি ফাৰ্ষ্ট সোমাইছোঁ তলাতল ঘৰটো এইফালে দিনি গৈ সিফালে ওলাবগৈ পাৰি পূৰা শিৱসাগৰৰ বিশেষ তলাতল ঘৰ এইফালে হাবি হৈছে অকণমান ৰজাৰ দিনতে পুৰণা দিনতে বনোৱা ন সেইকাৰণে বিৰাট ধুনীয়া এটা নিজান পৰিৱেশ এতিয়া আমি লাহেকৈ তলাতল ঘৰৰ পৰা ওলাইছোঁ আৰু যাবলৈ গৈ মেলি শেষত এতিয়া আমি জয়সাগৰ ৰুদ্ৰসিংহ পাৰ্কত অকণমান জুলনা খেলি ল'লোঁ মই তাৰপাছত কত তই কিয় আমনি কৰিছ নাযাওঁ বুলিলেও তোৰে কাষলে কিয়নো ঘনাই মাতিছ সপোনতো তই দি থাকো ৰুদ্ৰসিংহ পাৰ্কখনো ভিতৰ চাইডটো বহুত ধুনীয়া হয় কিন্তু যিহেতু ৰ'দ দি আছে সেইকাৰণে ভিডিঅ'টো ইমান ভালকৈ বনাবলৈ ইচ্ছা নগ'ল আৰু যোন শিৱসাগৰ ফুৰিবলৈ আহিছে তেওঁলোকেতো দেখিছেই আৰু যিসকল নাই অহা তেওঁলোকে আহিব আমি যাবলৈ ওলাইছোঁ একদম ঘৰা-ঘৰি আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আৰু পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছাৰে আজিৰ মই বিদায় লৈছোঁ